নমস্কাৰ হুছেইনছ ক্লাছৰুমলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াইছো কেনেকৈ মই শ্ৰেণীকোঠাত ক শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত সংখ্যাৰ ধাৰণাৰ বিষয়ে আলোচনা কৰোঁ। বিশেষকৈ 1ৰ পৰা 5লৈকে সংখ্যাৰ লগত কেনেকৈ চিনাকি হ'ব পাৰোঁ। গীত মাতৰ জৰিয়তে অতি আনন্দদায়ক কাৰ্যসূচীৰ জৰিয়তে আমি তেওঁলোকৰ মাজলৈ 1ৰ পৰা 5লৈকে সংখ্যাৰ কথাখিনি আমি আলোচনা কৰিব পাৰোঁ। এটা কথা লক্ষ্য ৰাখিব লাগে, আমি যেতিয়া আমি ল'ৰা ছোৱালীক গণিতৰ নতুন বিষয়বিলাক শিকাম, নতুন ধাৰণাবিলাক আলোচনা কৰিম, যাতে তেওঁলোকে এই বিষয়টি টান বুলি নাভাবে। আমি অতি সহজ পদ্ধতিৰে, আপোনালোকৰ প্ৰত্যেকৰে নিজা নিজা সহজ পদ্ধতি আছে, এই সহজ পদ্ধতিৰে আমি কি কৰিব লাগে, ছাত্ৰ ছাত্ৰীসকলৰ লগত গণিতৰ বিষয়সমূহ আলোচনা কৰিব লাগে। তো বলক দেৰি নকৰি মই ভিডিঅ'টোৰ মাজলৈ যাওঁ। বিশেষকৈ মই মোৰ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলৰ লগত কৰা এটা ভংগীমা গীত আজি আপোনালোকৰ লগত আগবঢ়াইছোঁ। যদি গীতটি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আপোনালোকৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰি জনাব, যাতে মই ভৱিষ্যতে এনেকুৱা শিক্ষামূলক ভিডিঅ' মই মোৰ চেনেলৰ জৰিয়তে আৰু ফেচবুক পেজৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াব পাৰোঁ। ধন্যবাদ। 5লৈকে সংখ্যাৰ এটা গান গাম। তোমালোকে গাবানে নাই মোৰ লগত? গাবানে নাই? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া এই গানটোৰ জৰিয়তে তোমালোকে কি কৰিব পাৰিবা, 1ৰ পৰা 5লৈকে আমি সংখ্যাৰ লগত আমি চিনাকি হ'ব পাৰিম। ঠিক আছে? সকলোৱে ৰেডি আছা? তাতে হাত চাপৰি মাৰি দিয়া। ঠিক আছে। আহা মইনা আহা, ওচৰ চাপি আহা। কোৱা, আহা মইনা আহা, ওচৰ চাপি আহা, সকলোৱে একেলগে শাৰী পাতি বহা। আকৌ, আহা মইনা আহা, ওচৰ চাপি আহা, সকলোৱে একেলগে শাৰী পাতি বহা। এইটোনো কি হয় সকলোৱে চোৱা। এইটো কি হয়? কি হয়? তেনেহলে সকলোৱে এক চাপৰি মাৰা। তেনেহলে সকলোৱে এক চাপৰি মাৰা। আহা মইনা আহা, ওচৰলৈ আহা, সকলোৱে একেলগে শাৰী পাতি বহা। এইটোনো কি হয় সকলোৱে চোৱা। এইটো কি হয়? এইটো কি হয়? 2 হয়, হয় নে নাই? সকলোৱে একেলগে 2 চাপৰি মাৰা। সকলোৱে একেলগে 2 চাপৰি মাৰা। আহা মইনা আহা, ওচৰ চাপি আহা, সকলোৱে একেলগে শাৰী পাতি বহা। এইটোনো কি হয় সকলোৱে চোৱা। এইটো কি হয়? এইটো কি হয়? তেনেহলে সকলোৱে 3 চাপৰি মাৰা। তেনেহলে সকলোৱে 3 চাপৰি মাৰা। আহা মইনা আহা, ওচৰ চাপি আহা, সকলোৱে একেলগে শাৰী পাতি বহা। এইটোনো কি হয় তোমালোকে চোৱা। এইটো কি হয়? কি হয়? সকলোৱে আনন্দৰে 4 চাপৰি মাৰা। সকলোৱে আনন্দৰে 4 চাপৰি মাৰা। আহা মইনা আহা, ওচৰলৈ আহা, সকলোৱে একেলগে শাৰী পাতি বহা। এইটোনো কি হয় সকলোৱে চোৱা। এইটো কি হয়?
তেনেহলে সকলোৱে পাঁচ চাপৰি মাৰা তেনেহলে সকলোৱে পাঁচ চাপৰি মাৰা এতিয়া আমি কিহলৈকে পঢ়িলো পাঁচলৈকে পঢ়িলো কিহলৈকে পঢ়িলো পাঁচলৈকে এইটো কি আছিলে এক সকলোৱে কব মূলত কি আছিলে বঢ়িয়া কি আছিলে বঢ়িয়া কি আছিলে ভাল হৈছে কি আছিলে এতিয়া আমি আজি কিহলৈকে শিকিলো একৰ পৰা পাঁচলৈকে আকৌ কবা 1 2 3 4 5 পাৰিবা সকলোৱে পাৰিবা নে নাই তাতে হাত চাপৰি মাৰি দিয়া